চেনেল। তো আজি মানে পূৰা ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু বৰ্তমানতো মই পূৰা ৰেডি হ'লোঁ। বৰ্তমান ধূপ জ্বলালোঁ, গাড়ী ধুলোঁ। তো এতিয়া যাব ওলাওঁতে বোলো আগত আজি ঘৰৰ পৰা ষ্টাৰ্ট কৰি চাওঁ আৰু বস্তু এটা দেখাই আছোঁ। মোৰ আৰু এটা নতুন গাড়ী আহি আছে, দেখিছে এইটো এটা মোৰ গাড়ী আহি আছে বৰ্তমান। আৰু এইটো মোৰ এইফালে ধুই পূৰা ৰেডি হ'লোঁ, ধূপ চুপ জ্বলি আছে। তো এতিয়া মাৰ্কেট যাম, চিধা মাৰ্কেট গৈ দেখাই আছোঁ। মানে পূৰা 1 ঘণ্টা ধৰি গাড়ীয়ে ধুই আছোঁ বৰ্তমানতো এতিয়া অনলাইন আহিলোঁ। তো অনলাইন আহিছোঁ, অকল ৰেপিডত যাম আজি। যিমান বুকিং আহে চব ৰেপিডতে উঠাম, কাৰণ উবেৰত বহুত প্ৰমোশ্যন দি থাকে কাষ্টমাৰক, তো ড্ৰাইভাৰক কোনো ধৰণৰ একো নিদিয়ে। তো এতিয়া চিধা অনলাইন আছোঁ আৰু চিধা মাৰ্কেট যাওঁ। মাৰ্কেটত গৈ চাম কেনেকুৱা ভাড়া আহে। আৰু গাড়ীটো মই ৰাতিপুৱা শুৱাৰ পৰা উঠিয়ে দেখা পাইছোঁ কমেও 10-20খনমান গাড়ী গ'ল ৰাস্তা দি বৰ্তমান। তো এতিয়া মইহে লেট হ'লোঁ। তো চাওঁ কেনেকুৱা অৰ্ডাৰ আহে। আৰু মানে কি হৈছে, এইকেইদিন ভাড়াটো যোনটো ৰাতিপুৱা ভাড়া লাগে মানে 1-1.5 কিলোমিটাৰ দূৰতে দিয়ে, ওচৰতো নিদিয়েই। তো এতিয়া বৰ্তমান অনলাইন আহিছোঁ আৰু মাৰ্কেট পালোহি। তো আহি পেলাই বেহাৰবাৰীত এটা ভাড়া লাগিছে, বেহাৰবাৰী পোৱাগৈ নাছিলোঁ। তো যাওঁ কাষ্টমাৰজনক গৈ পিক আপ কৰোঁগৈ। আৰু তেওঁক সুধিছিলোঁ ক'ত যাব, তেওঁ ক'লে এইটো কি খ্ৰীষ্টান বস্তি যাব বোলে। তো ভালেই হ'ল, ৰাতিপুৱা অকণমান লং ভাড়া পোৱা গৈছে। তো কাষ্টমাৰজনক লৈ যাওঁ খ্ৰীষ্টান বস্তি, ড্ৰপ কৰি কৈ আছোঁ কিমান পাইছোঁ। আজি ৰাস্তাটোত আহিয়ে ভাল লাগিছে, মানে ইমান ফ্ৰী হৈছে ৰাস্তাটো। মানে ড্ৰপ কৰোঁতে 10 মিনিটমান লাগিল চাগে। কাষ্টমাৰটোক আহি পেলাই অফিচত ড্ৰপ কৰালোঁ। তো এতিয়া চাহ জেগাতে বহিম এতিয়ালৈকে ভাড়া নাহে, কাৰণ ৰাতিপুৱা টাইমত ভাড়াটো কম আহে। যিকেইটা আহে ভালেই আহে, কাৰণ ইমানো ভাল নহয় ধৰি লওক। তো এইটো ভাড়াত কমপ্লিট কৰালোঁ। তো এইটো ভাড়াত পাইছোঁ মই 133 টকা। তো কাষ্টমাৰজনে 135 টকা দি গ'ল। তো এতিয়া দিনটো কেনেকুৱা যায় এতিয়া সেইটো বুজিব পৰা নাই। আৰু এটা বস্তু লক্ষ্য কৰিব হা, মোক কমেণ্ট কৰি জনাব, মই দেখাই আছোঁ যে কি কাৰণে দেখাইছোঁ। এইটো চাই পেলাই মোক জনাব যে মই কি দেখালোঁ, ঠিক আছে। জাষ্ট এটা শ্বৰ্ট দেখাইছোঁ, মানে ৰাতিপুৱা টাইমত এডাল কি হৈ আছে বৰ্তমান। এই গাইজ ইলেক্ট্ৰিক ড্ৰাইভাৰবিলাকে ৰাতি খোৱা বাদ দিছে। এই ইমান ৰাতিপুৱা ইমান গাড়ী থাকে নেকি হে? তাৰপৰা মই ৰাস্তাত কিমান গাড়ী দেখা পাই আহিছোঁ, চব ইলেক্ট্ৰিক অটো। আৰু ইয়াত দৰৱ পাইছোঁ, ইয়াততো লাম্বা লাইন গাড়ী গৈয়ে আছে, প্লাছ ৰখি আছে একগাল। তো ৰাতিপুৱাই মাথা বেয়া হৈ গৈছে দেখি পেলাই। আৰু দিনটো কি কৰিব, মানে ইয়াত মানুহতকৈ গাড়ী বেছি হৈ গৈছে ইলেক্ট্ৰিক। আৰু লৈয়ে আছে, লৈ থাকক। আৰু কিবা জানিব লাগিলে কমেণ্টো কৰিব, মই লোৱাই দিম গাড়ী ল'বলগীয়া হ'লে। খ্ৰীষ্টান বস্তিৰ পৰা খালি আহিলোঁ গণেশগুৰিলৈকে। গণেশগুৰিৰ পৰা ল'ৰা এটা আৰু ছোৱালীজনীক উঠাই পেলাই আনিলোঁ, ইয়াত ড্ৰপ কৰালোঁ। এইটো হস্পিটেল হয়, এইটো ওচৰতে মানে এইটো হেৰি আছে, এইটো এছেম্বলি আছে, তাৰ ফ্ৰণ্টতে নমালোহি। মাত্ৰ 300 মিটাৰ হয়, 50 টকা ল'লোঁ। কাৰণ এনেও ভাড়া নাই যেতিয়া টুকটাক ভাড়া মৰাটো বেষ্ট। যেনেকুৱা ভাড়া পোৱা যায় তেনেকুৱা উঠাই ল'ব লাগে, এৰিব নালাগে। কাৰণ এৰা মানে পইচাটো পেলাই দিয়ে পানীত। সেইটো কাৰণে উঠাই দিছোঁ। এতিয়া আকৌ ছুপাৰ মাৰ্কেট যাওঁ, তাত যেতিয়া ভাড়া আহে নাহে, কাৰণ ইমানে বেয়া হৈছে ভাড়া। এটা নেবাজিল, তাৰ পৰা ইয়াৰ পালোহি এটা ভাড়া নাবাজিল। ছুপাৰ মাৰ্কেটে যাওঁ। গাইজ মই কোৱা নাই যে ছুপাৰ মাৰ্কেট আহিলে ভাড়া লাগিব। ছুপাৰ মাৰ্কেট পাৰ হৈছোঁ আৰু ভাড়া লাগিছে ৰেপিডত। তো 400-500 মিটাৰ দূৰত আছে। কাষ্টমাৰজন যাওঁ, গৈ পিক আপ কৰোঁগৈ। আৰু ক'ত যায়তো ইমান নাজানো, কাৰণ যি ভাড়া আহিছে একচেপ্ট মাৰি দিছোঁ, কাৰণ উঠাৰটো বহুত টান আছে বৰ্তমান টাইমত। তো যাওঁ, পিক আপ কৰোঁগৈ। আহি পালোহি জয়ানগৰ, আৰু কাষ্টমাৰটোক জয়ানগৰতে ড্ৰপ কৰাই দিলোঁ। তো এইটো ভাড়াত পাইছিলোঁ 70 টকা। আৰু এতিয়া ভাড়া লাগে নালাগে, মানে মই জয়ানগৰত যে আহিছোঁ, নাই কমেও 40-50খন গাড়ী লাইন হৈ আছে, চাইডে বহি আছে। অলৰেডি এইচিনে চাওক কিমান গাড়ী বহি আছে, দেখিছেনে? এনেকুৱা চিটুৱেশ্যন চলাই আছোঁ। আৰু যিবিলাকে ইনষ্টলমেণ্টত লৈছে, মানে কি ক'ম আৰু, টিকা ফাটি গৈছে চাগে এইকেইদিন। তো যি নহওক, আৰু অলপ টাইম ৰৈ চাওঁ ভাড়া দিয়ে নিদিয়ে, নিদিলে আৰু বেলতলা ফালে যাম।
গাইজ মানে 1 ঘণ্টা প্লাছ হৈ গ'ল বহি থকা, ভাড়া নাই। ভাড়া মানে এনেকুৱা নহয় যে অহা নাই, ভাড়া আহি আছে, উঠাব পৰা নাই। বহুত টাইমৰ মূৰত উঠাইছোঁ ভাড়া এটা। তো আছে ছাৰ্ভে ফালে, যাওঁ কাষ্টমাৰজনক গৈ পিক আপ কৰোঁ, কাৰণ ইমান জাম লাগি আছে, যোৱাটো অসুবিধা হ'ব। তো যাওঁ আৰু গাইজ আহি পালোঁহি ড্ৰপ লোকেশ্যন, আৰু কাষ্টমাৰজনক আহি ড্ৰপ কৰালোঁ। এইটো হ'ল বেক চাইডে চিটি চেণ্টাৰ বেক চাইড। তো এইটোত পাইছোঁ 87। বহুত টাইমৰ মূৰত এটা ভাড়া লাগিছে। আছে হায়াত হস্পিটেল, মানে অফলাইন ভাড়া লৈ আহিছিলোঁ, যিহেতু যাওঁ পিক আপ কৰোঁগৈ। হায়াত হস্পিটেলৰ ফালে আছে, ক'ত যায় এইটো গম পোৱা নাই, কিন্তু ড্ৰপ কৰি মই কৈ আছোঁ যে এইটো বাৰ ক'ত গৈছে। এইটো আহি পালোঁহি লাটাকাটা। তো এইটো ঘৰতে কাষ্টমাৰজনক ড্ৰপ কৰালোঁ। কাষ্টমাৰটোক ফাইনেলি ড্ৰপ কৰালোহি। তেওঁ আহিছে হায়াত হস্পিটেলৰ পৰা, আহিছে লাটাকাটা। তো এইটো ভাড়াত মানে দেখাইছে 175, আৰু কাষ্টমাৰজনে 200 দিছে গৈছে। বহুত ধুনীয়া ভাড়া আহিছে, একচেপ্টে কৰিলে। তো কাষ্টমাৰে 200 দিছে, য'ত 175 হৈছে, আৰু কি লাগে। তো এতিয়া আৰু চাওঁ ইয়াত কি ভাড়া দেখায়। লাটাকাটাত আছোঁ বৰ্তমান। তো ইয়াতো ভাড়া লাগিব লাগে, ইয়াত ভাড়া লাগে বেছিভাগ খানাপাৰা আৰু বেলতলা। তো যিহে লাগক উঠাই দিম আৰু। এতিয়া আহিছিল, উঠাবই নোৱাৰিলোঁ। বহি থকা লাভ হ'ল দিয়ক, ভাড়া এটা লাগিল। ভাবিছিলোঁ নালাগিব, অলপ আগলৈ আহিছিলোঁ বোলো খালী খালী যাওঁ বগীচা চাৰিআলিলৈকে, তাত যদি লাগে লাগিব, কিন্তু নাই, ইয়াতে লাগি গৈছে। অকণমান আগত আছে, যাওঁ কাষ্টমাৰজনক গৈ পিক আপ কৰোঁ, বেলতলা যাব, ড্ৰপ কৰি আছে। কাষ্টমাৰটোক আহি এতিয়া ড্ৰপ কৰালোঁ। তো এইটো হৈছে ৱায়াৰলেছ, সেইটো বুকিং কমপ্লিট, আৰু এইটোত পাইছোঁ 85। কাষ্টমাৰটো 85 দিছে, মানে 5 টকা এটাৰ কাৰণে ৰৈ আছে। আকৌ অনলাইন মাৰি পেলাই ৰিটাৰ্ণ দিছোঁ, তেতিয়াহে গৈছে। তেনেকুৱা কাষ্টমাৰ। তো আৰু এতিয়া বৰ্তমান বৰষুণ দি আছে, অকণমান আগত ৰ'দো দি আছে, বৰষুণো দি আছে। তো এতিয়া অকণ বৰষুণ দি আছে, ৰ'দটো ওলাই আছে অলপ অলপ। তো দিলে বৰকৈ দে, জোৰে দে, আৰু নিদিলে দিব নালাগে। এনেকৈ কিনকি নাথাকিলে ভাড়াও নাহে, মাজতে ৰখি থাকে। আৰু চাওঁ কিমান টাইমৰ পিছত ভাড়া দিয়ে। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে 6 মাইল। তো গাইজ কাষ্টমাৰটোক মানে লৈ আহিছিলোঁ ৰুক্মিণী গাঁৱৰ পৰা, এনে ৰেকৰ্ডে নকৰিলোঁ, এইটো ভাড়া আহি আছে পূৰা। তো এইটো ভাড়া ড্ৰপ কৰালোঁ 6 মাইলত। তো এইটোত পাইছোঁ 70 টকা, আৰু বৰ্তমান আছোঁ ৰুক্মিণী গাঁও। তো এইচাইডে মানে বিৰাট বৰষুণ দিলে না, ভালকৈ বৰষুণ দিলে, এতিয়া ভাড়া আহি আছে। আৰু এটা ভাল চাই ভাড়া উঠাম, আৰু দাম বোৱা নেকি ঘৰত, তাকে ভাবি আছোঁ। যদি ভাড়া ভাল ভাড়া আহি থাকে তো আৰু উঠাম। তো চাওঁ আৰু কিমান টাইমৰ পিছত ভাড়াটো উঠাব পাৰোঁ। কথাই গাইজ 10 মিনিটমানহে বহিলোঁ, ভাড়া আহি আছে চব। পল্টন বজাৰ উঠোৱা নাই, আৰু টোপনিহে ধৰিছে। তো আৰু 10 মিনিটমান ৰখি চাওঁ, যদি ভাড়া আহিল তো ভালেই, নাহিলে মানে একে হাইৱে হৈ বাদ দিব লাগিব আৰু। চিধা ঘৰত গৈ ঠাণ্ডা বতৰ কিবা খাই লৈ শুই থাকিমগৈ আৰু, এনেকুৱাহে লাগিছে। আজি ইমানেই ইনকম হৈছে, ইমানেই হৈছে, আৰু ভাড়া মাৰিবলৈ মন যোৱা নাই। হয়, ভাবিছোঁ এতিয়া ঘৰত যামগৈ, কাৰণ ইমান ইনকম নালাগে আৰু, কাৰণ যিমানখিনি পাইছোঁ বহুত। তো এইটো কাৰণে ৰখিলোঁ, যোৱাৰ আগত বোলো ইনকমটো কৈ যাওঁ। অফলাইন ভাড়া মাৰিছোঁ 4টা, 50 টকীয়া এটা, আৰু 100 টকীয়া 2টা, আৰু 80 টকীয়া এটা, এইকেইটাই ভাড়া মাৰিছোঁ। আৰু গাইজ যিটো উবেৰটো মানে টোটেলি মই ৰাতিপুৱাৰ পৰা বন্ধ কৰি ৰাখিছোঁ, ইমান ফাল্টু ভাড়া দিয়ে নালাগে। তো আৰু ৰেপিডত যিকেইটা মাৰিছোঁ ৰেপিডত মাৰিছোঁ। তো স্ক্ৰীণত লগাই দিওঁ, আপোনালোকে চাই ল'ব। আৰু কেইটামানে কৈছে দাঢ়ি কাটিবৰ কাৰণে, মানে টাইম পোৱা নাই মেইন কথা। এতিয়াতো মই ৰাতি দাঢ়ি নাকাটোঁ, সেইটো কাৰণে দাঢ়ি কটা নাই। তো কাইলৈ দেওবাৰ হয়, তো কাইলৈ যদি মিলে দাঢ়িটো কাটি দিম। আৰু বৰ্তমান মই হাইৱে পালোঁহি, অফলাইন ভাড়াটো নমালোঁ। এইটো বাছ ষ্টেণ্ডত নমাইছোঁ, এইটো বাছ ষ্টেণ্ড হয় এইটো। ইয়াতে নমাই ৰখি আছোঁ, আৰু এতিয়া ভাড়া মাৰিব ইচ্ছা নোযোৱা হৈ গৈছে। বোলো ঘৰত যামগৈ, যোৱাৰ আগত ইনকমটো কৰি থৈ যাওঁ, তাৰ কাৰণে ৱেইট কৰিলোঁ। তো যোনে ইমানখিনি লগে চাইছে তো লাইক এটাও কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানতে সামৰিছোঁ, বাই বাই। গাইজ মানে এনেকুৱা হৈ গৈছে, ভিডিঅ' বনাবলৈও মন নোযোৱা হৈ গৈছে বৰ্তমান। ইনকম এনেকুৱা ফাল্টু ইনকম হয়। এতিয়া ইলেক্ট্ৰিক অটো লৈ প্ৰথম ভাল আছিল, এতিয়া মানে বহুত বেয়ালৈ আহি গ'ল। চব বাহিৰৰ অটোবিলাকে কৰিছে,
যেতিয়ালৈকে বাহিৰতো নাযায় তো কাৰো ইনকাম ভাল নহয়। তো মই কি ক'ম আৰু যিকেইটা কৰিবলগীয়া কৰিছোঁ আৰু আপোনালোকৰ ওপৰত আছে। চাওক আজিলৈ বাই বাই।